দেশ বাদি এটা বুলি যি কয় এনে হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ নিউ ব্লগ আজি যেহেতু দীপাৱলী সেই দীপাৱলী উপলক্ষে আমি কি কৰোঁ আজি গোটেই দিনটো আপোনালোকক দেখুৱাম আমি এখন শ্বৰ্ট ফিল্ম বনাব খুজিছিলোঁ টাইম নহ'ল যিহেতু সেইকাৰণে টাইমৰ কাৰণে চব বিজি থাকে সেইকাৰণে আমাৰ শ্বৰ্ট ফিল্মখন বনোৱা নহ'ল সেইকাৰণে এটা ব্লগ বনাই দিলোঁ আমাৰ এই এন্দেও আছে চব ইয়াতে আড্ডা মাৰি বিকাশ দা অ' দা আজি ব্লগ বন্ধু না আজি বতৰটো বয়া কৰি আছে বহুত এই চাহ পাৰাই গোটাই বৰষুণ সেইকাৰণে আমি এতিয়া হেৰিক যাম কি বুলি কয় কলগাছ বিচি যাম তাতে যাই লগ পাই আছো ৰ অ' ৰে টুপিটো কিয় পিন্ধি আছ হা ইউটিউবটো মনিটাইজেশ্যন হোৱা নাই নে ভিউজ চিউজ নাহে সিমান বেছি ধীৰাজ আছ নি বহামছ নিতু দা হেল্ল' ক'ত উঠি আছ আমি কলগাছ কলগাছ বেছি যাওঁ এতিয়া কলগাছ বেছি যাব লাগে এতিয়া আমি যাওঁ দা চাহ লৈ গোটাই তো গাইছ আমি এফালে এইগিলাত বিচি আছিলোঁ কলগাছ আমি কলগাছটো বিচি নাপালোঁ তাৰমানে নাপাওঁ কাৰণে আৰু এটা বেলেগ জেগাত যাম আমি এতিয়া ঘৰ মানুহত যাম সেন্দাই দিবে খুজিছে আমি যাই সুধি কিনে যদি পাৰোঁ কলগাছটো আনিব পাৰোঁ উঠাই দিম নাই ক বিকাশ ৰে ক'ত থাক তো নাই অলপ আগে আগে আহিবে কলগাছতে নাই আমি এই ঘৰে ঠিক যাম গাঁৱৰ জলুক তাতে যাই দেখি আছোঁ ৰ'ব যদি আছে আমি যাই আছোঁ তাতে ইগলে বেলেগো তাৰমানে ইগলে আমাক নেদে ইগলা কলগাছ ইগলে আমাক নেদে গাইছ আমি কলগাছটো পাইছোঁ এই ঘৰ মানুহৰ কলগাছ আছে টেকৰ কলগাছ দেখো দিয়ক ৰ'ব যদি দেখ পেৰাই লৈ যাম আৰু এই ঘৰৰ পৰা শিকিলে দেখিছি নে কিমান আছে চাই থাকক তো গাইছ যি ঘৰ তাত গৈছিলোঁ এই ঘৰ তাত বোলে কলগাছ নাই সৰু পুলি কলগাছ নাই কিন্তু আৰু এইবাৰ বেলেগ এক ঘৰ তাত যাম তাত যাই দেখি আছোঁ ৰ'ব সেন্দে বা কি কৈ এইটো দেই নে নাযায় চাওঁ আছে নে নাই বা চাওঁ ঐ গাছ ক'ত বহি থাক তো যাওঁ ৰ'ব আমি তো গাইছ এই ঘৰৰ তাত আমি কলটো পাই গ'লোঁ একডাল মোৰ একডাল আৰু একডাল এই তাক নালগে তাৰ ঘৰতে আছে তাৰমানে তো আমি অলপ দেৰিকৈ কাটতে আহিম আমি সেনতে তাৰমানে বুকিংটো বিকাশ বুকিংটো কৰি দিলোঁ আমি অলপ দেৰিকৈ পে'মেণ্টটো কৰি মাল উঠাই দিম আৰু দা চা লৈ আহি আপোনালোকক তেতিয়া দেখি আছোঁ ৰ'ব গাইছ এটাই বহি আছোঁ তাৰমানে বতৰটোই দেশ বাদি এটা বুলি যি কয় এনেকুৱা মানে অভদ্ৰামি কৰিছে এই নাই বান্দাৰ জিকে দিছোঁ আমি এই ৰক্তিম এটা এই বান্দাৰ জিকে দিছোঁ সেইকাৰণে আমি এতিয়া বহি আছোঁ তাতে দিনতো ভিডিঅ' কৰা নহ'ল কলগছ আনবি গৈছোঁ তাতে নহ'ল যি বৰষুণ মাৰছি আমি কুকুৰ জিকে দিছোঁ একদম অলপ বোমা মাৰিলোঁ কেইটামান মাৰিলোঁ আপোনালোকে দেখা পাব আৰু মাৰিম আমি আজি মাৰাটো মাৰিমেই বৰষুণে আমাক ৰখিব নোৱাৰে আমি জোচ থকা চলি ডেকা চলি হয়নে ডেকা হয়নে নহয় তেজাল পথা নহয় দেই আমি তেজাল ডেকা সেইকাৰণে আমি এতিয়া বহি আছোঁ অলপ দেৰিকৈ আপোনালোক লগ পাই আছোঁ ৰ'ব লাইন চাইনো নাই একো নাই হেপী দেৱালী সকলোকে দেৱালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি হেপী দেৱালী কৈ দিয়া একবাৰ হেপী দেৱালী হেপী দেৱালী তো গাইছ লগ পাই আছোঁ
গাইছ আমি ভোট খাব যাই আছো এতিয়া এইটাৰ ঘৰত ৰক্তিমৰ ঘৰত মাছি মাকে আমি যাম এতিয়া তো বৰষুণৰ কাৰণে সিমান বেছি আকৌ দেখুৱা নহ'ল যিহেতু দীপাৱলীৰ বহুত হেৰি হ'ল বৰষুণে এইবাৰ বতৰটো বহুত বিধি পথালি দিলে লাইনটো নাই সেইকাৰণে তো ভিডিঅ'টো যদি চাই ভাল লাগিল আৰু কেইটামান আমি ফটো উঠছোঁ ফটো এতিয়া পাব ইনষ্টাগ্ৰামত পাব আমি কৈ দিম আৰু এটাও কেইটামান ভিডিঅ'ৰ মাজত দি দিম আপোনালোকে দেখাই পাব আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু শ্বৰ্ট ফিল্ম বনাব খুজিছে আমাৰ টাইমৰ কাৰণে নবনালোঁ তো এতিয়া আমি বনাম গাইছ একদম এই আমাৰ ৰক টিমটো একদম অভদ্ৰ মানুহ আমি পিছৰ পৰা আহি আছোঁ আকৌ আগৰ মানুহে ছাতি বেছি বোমাটো দি আমাৰ দেখি দৌলাই দিছে সেইটো ফাল্টুমি কিয় নকৰা এইটো দাউৰি আহি আছে এতিয়া মস্ত খৰচটো সেইখিনি ক'লোই ভিডিঅ'টো চাই ভাল লাগিল যদি শ্বেয়াৰ লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব বাই বাই আজিলৈ ইমানেই বাই 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 আগত দেখি যাব এই ক'ত তলত